মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা। একেদিন অৱশ্যে স্কুল বন্ধ হোৱাৰ কাৰণে তোমালোক শিক্ষকসকলৰ পৰা অলপ দূৰত আছা। আগতে হয়তো আমাৰ প্ৰত্যেক দিনাখন স্কুল খোলা আছিলে, তোমালোক আমাৰ একেবাৰে ওচৰত আছিলা। এনেকৈ কিছুমান বিষয় আজি মই তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে নিশ্চয় এই কিতাপখন চিনি পাইছা, তোমালোকৰ তাত এই কিতাপখন আছে। কিতাপখনৰ নাম হ'ল নতুন গণিত প্ৰথম ভাগ। আমাৰ এইখন গণিতৰ কিতাপ। এই গণিতৰ কিতাপ হয়তো তোমালোকক স্কুলত আমি আলোচনা কৰিছিলোঁ, তথাপিও আজি আকৌ আমি মনত পেলাই দিছোঁ। পাঠ নং 1 আছে। ইয়াত পাঠ নং 1 তোমালোকে চোৱা, ভিতৰ আৰু বাহিৰ। ইয়াতে দুটা পিকচাৰ দিছে, চোৱা, দুটা ছবি দিছে। কোনটো ছাগলী ঘৰৰ ভিতৰত আছে আৰু কোনটো বাহিৰত আছে। তে আমি এইটো ছবিটো চাই ক'ব পাৰিম এইটো ছাগলী ঘৰৰ ভিতৰত আছে আৰু এইটো ক'ত আছে, ঘৰৰ বাহিৰত আছে। ইয়াতে চোৱা দুটা ছবি আছে, দুটা গৰু আছে। জেওৰাৰ ভিতৰত থকা গৰুটোত শুদ্ধ চিন দিয়া। তোমালোকে নিশ্চয় কাঠ পেঞ্চিল লৈ কিতাপতে দিবা, শুদ্ধ চিন দিব পাৰিবা। প্ৰশ্নটো আমাক কি কৰিছে যে জেওৰাৰ ভিতৰত থকা গৰুটোত কি দিব লাগে, শুদ্ধ চিন দিব লাগে। খালি আমি ইয়াত শুদ্ধ চিনটো দিব লাগে। তাৰপিছত চোৱা, গাড়ীৰ ভিতৰত এজনী ছোৱালী আছে আৰু গাড়ীৰ বাহিৰত এজনী ছোৱালী আছে। তো আমাৰ কাম কি হ'ব, আমাক কি কৈছে যে গাড়ীৰ ভিতৰত থকা ছোৱালীজনীৰ ছবিত শুদ্ধ চিন দিব লাগে। তে আমাৰ ইয়াতে কি আছে, এই ছোৱালীজনী গাড়ীৰ ভিতৰত আছে, ইয়াত আমি কি কৰিব লাগিব, শুদ্ধ চিন দিব লাগিব। তাৰপিছত তোমালোকে আৰু কিছুমান ছবি ইয়াত আছে আৰু ছবি অনুযায়ী ইয়াত আমাক প্ৰশ্ন কৰা আছে। ওপৰ আৰু তল তোমালোকে নিশ্চয় বুজি পোৱা। ওপৰত এই চৰাই ক'ত আছে, গছৰ ওপৰত আছে। কোনটো গছৰ ওপৰত আছে, কোনটো গছৰ তলত আছে। আৰু ইয়াতে কি আছে, গছৰ তলত আছে। এইটো কি আছে, গছৰ তলত আছে। তাৰপিছত চোৱা, দুইজনী ছাগলী আছে। এই ঢাপটোৰ ওপৰত এজনী আছে, তলত এজনী আছে। আমি কি কৰিব লাগে, ঢাপৰ ওপৰত থকা ছাগলীজনীত শুদ্ধ চিন দিব লাগে। তাৰপিছত চোৱা, ইয়াত এটা গঁৰাল আছে। গঁৰালৰ ওপৰত কুকুৰা চৰাই আছে আৰু তলত আছে। আমি কি কৰিব লাগে, গঁৰালৰ তলত থকা কুকুৰাৰ ছবিত আমি কি কৰিব লাগিব, শুদ্ধ চিন দিব লাগিব। ঠিক তেনেকৈ তোমালোকে লুটিয়াই চোৱা, এইফালে আছে ওচৰত আৰু দূৰত। এই যে মই কৈছিলোঁ তোমালোকক, তোমালোকৰ পৰা আমি এতিয়া অলপ দূৰত আছোঁ, কাৰণ স্কুল বন্ধ আছে, আমি স্কুলত যাব পৰা নাই। স্কুল খুলিলে তোমালোকক একে আমি ওচৰতে পাওঁ। এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন ইয়াত থাকিব। ইয়াতে চোৱা, মৌবাহ এটা আছে গছত। এই মৌবাহটোৰ পৰা কোনটো মৌমাখি ওচৰত আছে আৰু কোনটো দূৰত আছে। নিশ্চয় এই মৌমাখিটো দূৰত আছে আৰু এইটো মৌবাহটোৰ একে নিচে ওচৰত আছে। তাৰপিছত চোৱা, ইয়াত পুখুৰী এটা আছে। পুখুৰীৰ পৰা হাঁহ দুটা কোনটো ওচৰত আছে, কোনটো দূৰত আছে। আমি পুখুৰীটোৰ ওচৰত থকা হাঁহটোত শুদ্ধ চিন দিব লাগে। নিশ্চয় আমি এইটো আছে পুখুৰীটোৰ ওচৰত, তোমালোকে কাঠ পেঞ্চিল লৈ এইখিনিত শুদ্ধ চিন দিবা। তাৰপিছত চোৱা, তোমালোকে নিশ্চয় ৰং কৰি ভাল পোৱা। এইকেইদিন ৰং কৰিছা চাগে তোমালোকে ঘৰত। ইয়াতে আমি ৰং কৰিব লাগিব। ঘৰটোৰ পৰা দূৰত থকা গছজোপাত ৰং কৰা। তো এই ঘৰটোৰ লগত দুটা গছ আছে, এইটো আছে ওচৰত আৰু এই গছজোপা অলপ দূৰত আছে। গতিকে ইয়াত আমি কি কৰিব লাগিব, ৰং কৰিব লাগিব। ঠিক সেইদৰে চোৱা, ডাঙৰ আৰু সৰু, কোনটো ডাঙৰ কোনটো সৰু। হাতী আৰু এন্দুৰ, এইটো হাতী আৰু এন্দুৰ। হাতীটো নিশ্চয় ডাঙৰ। ডাঙৰ প্ৰাণীটো শুদ্ধ চিন দিয়া। ইয়াত দুটা প্ৰাণী আছে, শহাপহু আছে আৰু কুকুৰ আছে। গতিকে কোনটো ডাঙৰ, কুকুৰটো নিশ্চয় ডাঙৰ, তাত শুদ্ধ চিন দিবা চাগে তোমালোকে। সৰু ফলটোত শুদ্ধ চিন দিয়া। ইয়াত দুটা ফল আছে, তাত সৰুটোত আমি কি কৰিব লাগিব, শুদ্ধ চিন দিব লাগিব। ইয়াত তোমালোকে নিজে নিজে কৰিবা দেই। কাঠ পেঞ্চিল ল'বা, কাঠ পেঞ্চিল লৈ ধুনীয়াকৈ বুজি নাপালে মাক দেউতাকক ক'বা, অলপ বুজাই দিব, পঢ়ি পেলাই তাৰপিছত তোমালোকে এই কামখিনি নিজে নিজে কৰিব লাগিব। একে চোৱা, এইফালে এইটো পেজত চোৱা, আগত আৰু পাছত, কোনটো আগত আছে, কোনটো পাছত আছে। চোৱা, এই শহাপহুৱে কৈছে কাছজনীক যে মই পাছত আছোঁ। শহাপহুৱে কৈছে মই আগত আছোঁ। এইফালৰ পৰা এইফালে গৈ আছে, কাছ আগত আছে, শহাপহু পিছত আছে। তাৰপিছত চোৱা, ছাগলীৰ আগত কোন, ছাগলীৰ পাছত কোন।
তো এইজনী ছাগলী আছে, ছাগলীৰ পাছত নিশ্চয় কুকুৰ আছে, আৰু ছাগলীৰ আগত আছে কি মেকুৰী। তাৰপিছত চোৱা দাঁত পাতল, ইয়াত দুটা কিতাপ আছে, কিতাপটোৰ পৰা দাঁত কিতাপটো কোনটো আছে, এইটো দাঁত, বেছি পেজ আছে, বেছি পাত আছে, আৰু এইটো পাতল, কম পাত আছে। তাৰপিছত চোৱা আটাইতকৈ পাতলখনত ৰং কৰা, ইয়াতে আমাৰ 3টা কিতাপ দিয়া আছে, তাত আমি কি কৰিব লাগিব, আটাইতকৈ পাতল, এই 3টাৰ পৰা আটাইতকৈ পাতল নিশ্চয় এই কিতাপটো হ'ব। এই কিতাপটো তোমালোকে নিজে ইচ্ছামতে ৰং কৰিবা। গতিকে এইখিনি কাম তোমালোকে আজি পাঠ নং 1ত আমি আলোচনা কৰিলোঁ, এইখিনি তোমালোকে কৰিবা নিজে নিজে, কৰি পেলাই আমাৰ যেতিয়া স্কুল খোলা হ'ব ছাৰ বাইদেউক আনি পেলাই তোমালোকে দেখুৱাবা। তো আজিৰ আলোচনাখিনি আমি এইখিনি কৰিলোঁ। তোমালোকে নিশ্চয় ওচৰত, দূৰত, ওপৰত, তলত, ভিতৰ, বাহিৰ এইবিলাক তোমালোকে জানাই, তথাপিও আমি কি কৰিলোঁ, আকৌ এইখিনি আলোচনা কৰি দিলোঁ। গতিকে আজিৰ আলোচনা আমি এইখিনিতে সামৰণি মাৰিলোঁ। ধন্যবাদ।